হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। আশা কৰোঁ সকলোৱে ভালেই থাকে। বন্ধুসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত জবা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে। হয় বন্ধুসকল, সকলোৰে মনত ভাবিছে চাগে বেহাৰবাৰী আউটপোষ্টত বহুত দিন জবাক দেখা নাই, তেওঁ বেহাৰবাৰী এৰিলে নেকি? এনেকুৱা একো নহয়, জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নতুন ৱেব ছিৰিজত কাম কৰি আছে। সেইবাবে বেহাৰবাৰী আউটপোষ্টত সময় দিব পৰা নাই। তেওঁ ৱেব ছিৰিজত কাম শেষ হোৱাৰ পাছত বেহাৰবাৰী আউটপোষ্টত আহিব। আৰু মুহনৰ কথা যদি কওঁ, মুহনে দুৰ্গা পূজাত এতিয়া ঘৰত আছে, সেইবাবেই বেহাৰবাৰী আউটপোষ্টত সময় দিব পৰা নাই। বন্ধুসকল, আপোনালোকে বাৰু তেওঁলোকৰ অভিনয় চাই কেনে পায়? বন্ধুসকল, এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতেই থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি ল'ব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।